মই প্ৰবীণ দাস। মই আজি লাইভত আহিছোঁ দুটামান কথাৰ বাবে। প্ৰথম কথা হ'ল কি, গোলাঘাট জিলাৰ উপায়ুক্ত আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই কালি ধনশিৰি মহকুমাৰ বৰপথাৰত 7জনকৈ ব্যক্তিৰ চুলাই মদ খাই মৃত্যু হৈছে। আৰু এই জিলাৰ মুৰব্বীগৰাকীৰ অৱহেলাৰ বাবে আজি কিছুদিনৰ আগতে দৈয়াং বাগানত 22জনো অধিক শ্ৰমিকৰ মৃত্যু হৈছে। মূল কাৰণটো হ'ল কি, আজি 3টা বছৰ ধৰি আমি চুলাই মদ বনোৱা ইউ পিৰ পৰা এছাম অনা অসমীয়া বিহাৰী আৰু মাৰোৱাৰী এছাম বঙালী লোকে বিহাৰৰ পৰা অনা চুলাই মদ বনোৱা লালি গুড়ৰ পৰা যি মদ বনোৱা যি ব্যৱসায় চলাই আহিছে, সেই ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰশাসনে যেনেধৰণে কঠোৰ ব্যৱস্থা ল'ব লাগিছিল তেনে ব্যৱস্থা নোলোৱাৰ বাবে নগৰখনতেই হওক বা জিলাখনতেই বিভিন্ন গ্ৰাম্য অঞ্চলত কাঠ ফুলাৰ দৰে বৃদ্ধি পাইছে চুলাই মদৰ দোকান। আৰু মই ক'বলৈ লোৱা কথাটো হৈছে কি, আমি ইতিমধ্যে কেইবাটাও গুদাম চিল কৰাৰ ঘেৰাও কৰাৰ পিছত চৰকাৰ প্ৰশাসন বাধ্য হৈছিলে যে চিল কৰিবলৈ, কিন্তু চিল কৰাৰ পিছতো এছাম বিষয়া নেতৃত্বত এছাম বিষয়াৰ পৃষ্ঠপোষকতাত আৰু ৰাজনৈতিক এছাম ব্যক্তিৰ আশীৰ্বাদত এতিয়াও চলাই আছে এক ৰমৰমীয়া চোৰাং লালিগুড়ৰ বেপাৰ, যাৰ কাৰণেই বৃদ্ধি পাইছে মদৰ দোকান আৰু যাৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল সেই 7জন ব্যক্তি। আৰু প্ৰতিটো দিনতেই মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। বহু মানুহ পংগু হৈ গৈছে অকল প্ৰশাসনৰ এই নীৰৱতাৰ বাবেই। এতিয়া কথাটো হ'ল কি, উপায়ুক্তৰ কাৰ্যালয়ত আমি আলোচনা কৰাৰ পিছতো আবকাৰী সংশোধনী বিধেয়ক 2018 প্ৰযোজ্য হোৱাৰ পিছতো গোলাঘাট জিলাৰ প্ৰশাসনেই হওক বা অসমৰ অন্যান্য জিলাৰ প্ৰশাসনৰ মুৰব্বীসকলে এখনো থানাত এটা কেছো এতিয়ালৈকে ৰুজু কৰা নাই। যিহেতুকে এই আইনখনত মই মোৰ ফেচবুক বন্ধুসকলক দেখাব বিচাৰিছোঁ যে এই যিখন আইনখন আবকাৰী সংশোধনী যিখন বিধেয়ক আছাম যিখন গেজেট, তাত আপোনাৰ স্পষ্টভাৱে আছে যে অল এক্সাইজ অফিচাৰ এণ্ড পুলিচ অফিচাৰ, যে সকলো পুলিচ অফিচাৰ আৰু এক্সাইজ অফিচাৰে এই আইনখনৰ আধাৰত 53, 54, 50 ছেকশ্যন 53, 54 ধাৰাত ইতিমধ্যে মদ বেপাৰ কৰা ব্যক্তিসকলক জেলত দিব পাৰে। ইতিমধ্যে মদ বনোৱা কেঁচামাল, যি বিষাক্ত চুলাই বনোৱা যি কেঁচামাল, সেই বিষাক্ত বস্তু জমা ৰখাৰ অপৰাধত তেখেতসকলক গ্ৰেপ্তাৰ কৰিব পাৰে। আজিলৈকে কিন্তু কোনো কেছ ৰুজু কৰা নাই। আচলতে জিলা প্ৰশাসনৰ মুৰব্বীগৰাকী আৰু এছপিৰ অমনোযোগিতাৰ বাবেই আজি জিলাখনত এনে এটা ঘটনা হৈ গৈ আছে। আৰু আমি স্পষ্টভাৱে গোলাঘাট জিলাৰ উপায়ুক্ত আৰু এছপিক ক'ব খোজোঁ, আপোনালোকে যদি এতিয়াও চৰকাৰৰ নিৰ্দেশ মতেও যদি এই আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে মদ বেপাৰীৰ ওপৰত আৰু মদ বনোৱা লালিগুড় জমা ৰখা ব্যৱসায়ীসকলৰ ওপৰত গুৰুত্ব ব্যৱস্থা নলয়, 15 দিনৰ পিছত কিন্তু আমি জাতিটোক বচাবৰ বাবে, নিসহায় মানুহখিনিক বচাবৰ বাবে প্ৰয়োজন হ'লে কিন্তু যদি আমি যদি আইন হাতত তুলি ল'বলগীয়া হয়, তাৰ কাৰণে কিন্তু যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে উপায়ুক্ত আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক জগৰীয়া হ'ব। আৰু বহু কথা আছে, এইখিনি কথা মই পিছত এই ডিটেইলছ কেনেকৈ আবকাৰী আপোনাৰ লালিগুড় বেপাৰীবিলাকে কেনেকৈ আমাৰ থলুৱা কুঁহিয়া খেতিবিলাকক মাধমাৰ হোৱাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে, এই গোটেই কথাবিলাক মই পৰৱৰ্তী সময়ত আহিম। ইমানতে মই লাইভৰ পৰা বিদায় দিছোঁ।